আপোনাৰ কেঁচি চেচি কিবা কামত লগা সঁজুলিবোৰ ইয়াত থ'বলৈ কাৰণে। চ' ফ্ৰেণ্ডছ, এইটো মোৰ 1 ঘণ্টা হৈ গ'ল। এতিয়া মই মেৰিনেট দি এতিয়া অলম'ষ্ট নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ঘৰত সকলোৱে ভালে আছে। মই আজি এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজত। ৰেচিপিটোৰ নাম হৈছে চিকেন গ্ৰেভি। যিহেতু মই চিকেনটো লেগ পিচ লৈছোঁ, কাৰণ মই নিজে ভাল পাওঁ, হাজবেণ্ডেও ভাল পায় আৰু বেটাও ভাল পায়, তো সেইটো কাৰণে লেগ পিচে লৈছোঁ। তো আপোনালোকে যি পাৰে সেইটোকে ল'ব পাৰে, লেগ পিচ বা অন্য কোনো পিচ ল'ব পাৰে। তো মই লেগ পিচ লৈছোঁ, মই ডাঙৰ ডাঙৰকৈ কাট কৰি লৈছোঁ। লেগ পিচটো অলপ ডিপ কাট কৰি লৈছোঁ। তো আপোনালোকে যি পিচ লয় ডিপ কাট কৰি ল'ব। আৰু এটা লগত মই DIY বনালোঁ, ক্ৰাফ্টৰ বস্তু, প্লাষ্টিকৰ বটলত, একদম মানে ইজি হয় মানে। তো বনালোঁ, আপোনালোকে ভাল লাগিব বুলি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ সেইটো। তো ব'লক শ্বেয়াৰ কৰোঁ। শ্বেয়াৰ কৰাৰ আগতে মই ক'ব বিচাৰোঁ যে যোন মোৰ চেনেলটো নতুন আহিছে তেখেতসকলে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ে। আৰু যোনে যোনে মোৰ চেনেলত ছাবস্ক্ৰাইবাৰ আছে তো তেখেতসকলে জানেই, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব ফেমিলি ফ্ৰেণ্ডছৰ সৈতে। আৰু যদি ভাল লাগে মোক কমেণ্ট কৰি জনাব। ভিডিঅ'বোৰ মই বনাই গৈছোঁ, কেনেকুৱা হৈছে কি হৈছে মই এতিয়ালৈকে গম পোৱা নাই। চ' আপোনালোকে জনাব ভিডিঅ'বোৰ মানে ভাল হৈছে নে বেয়া হৈছে। আৰু ৰেচিপিটো যদি ভাল লাগে তো আপোনালোকে ট্ৰাই কৰিব, বহুত টেষ্টি হয়। আৰু ৰেচিপিটো মই ক'তো চাই বনোৱা নাই, মই নিজে মানে নিজৰ যি মন পচন্দ হয় মছলা মই সেইখিনিয়ে দিছোঁ, কিন্তু বহুত টেষ্টি হৈছে। চ' ভাবিছোঁ আপোনালোকৰ লগতো ট্ৰাই কৰোঁ, আপোনালোকেও যাতে ভাল পায়, ঘৰত বনাই মেলি সোৱাদৰ আনন্দ লয়। চ' ব'লক আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই DIYটো একচুৱেলি দেখাব নোৱাৰিলোঁ, কাৰণ মই DIYটো মানে আগতীয়াকৈ বনালোঁ, তো ভিডিঅ' কৰা নাই। কিন্তু মই কেনেকৈ বনালোঁ, কি হিচাপত বনালোঁ মই সেইখিনি কৈ দিম আপোনালোকক। আৰু মই সেই বস্তুটো দেখাই আছোঁ কি বনালোঁ মই। আৰু ৰেচিপিটো ফাৰ্ষ্টতে দেখাই লওঁ মই ৰেচিপিটো কেনেকৈ কি কৰিছোঁ। তো ব'লক আৰম্ভ কৰোঁ মোৰ ভিডিঅ'টি। তো ফ্ৰেণ্ডছ, চিকেন লেগ পিচ মই ডিপ কাট কৰি লৈছোঁ যাতে মেৰিনেটটো ভালকৈ সোমায়। দেখিছেনে? এনেকৈ কাট কৰি ল'ব লেগ পিচকেইটা। আৰু মই বাকী এনেকুৱা পিচো লৈছোঁ, কাৰণ লেগ পিচত কিছুমান মঙহ থাকে যোনবোৰ মানে থাকি গ'ল, সেইটো কাৰণে। চ' মই বেলেগো লৈছোঁ। তো লেগ পিচত মই এতিয়া হালধি 1 চামুচ, লাল মিৰ্চ মানে কাশ্মীৰী মিৰ্চ হয়তো, কাশ্মীৰী মিৰ্চ মই 2 চামুচ দিম। আপোনালোকে যদি বেছি স্পাইচি নালাগে তেনেহ'লে আপোনালোকে 1 চামুচ দিব, মই 2 চামুচ দিছোঁ সৰু চামুচে। আৰু নিমখ সোৱাদ অনুসৰি দিব। মই যিহেতু হাতে দিওঁ, আপোনালোকে চামুচে যদি যোনে চামুচে পাৰে চামুচে, যোনে হাতে দিব জানে হাতে। চ' মই চামুচে আন্দাজ নাপাওঁ, তো সেইটো কাৰণে হাতে দিছোঁ। চ' মই ভালকৈ মাছাজ কৰি লওঁ মই লেগ পিচকেইটা, এইদৰে মাছাজ কৰি ল'ব। আৰু এটা কথা, আপোনালোকে যদি পাৰে তেনেহ'লে নেমু আপোনাৰ এটুকুৰা ৰসটো চেপি ল'ব, নেমু ৰস দি দিব, নহ'লে পানী এড কৰি দিব পাৰে। যিহেতু মই নেমু এড নকৰোঁ, কাৰণ মোৰ হাজবেণ্ডে বেয়া পায় নেমু দিলে, চ' মই পানী এড কৰিম। চ' পানী অলপমান এড কৰি পিনে মই ভালকৈ মেৰিনেটখিনি সানি ল'ম। চ' লেগ পিচ কাটকেইটাত ভালকৈ মই মেৰিনেট ফাৰ্ষ্টতে মছলাখিনি কৰি লওঁ, তাৰপিছত মই পানী এড কৰিম। এয়া পানী এড কৰিছোঁ মই, এতিয়া ভালদৰে সানি মই ফইল পেপাৰ লৈছোঁ। মই 1 ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিব দিম মাংসকেইটুকুৰা, লেগ পিচকেইটা।
সো মই ফয়েল পেপাৰ লৈছোঁ আপোনালোকে যি পাৰে কিচেন টাৱেল যদি আছে জাষ্ট কিচেন টাৱেলে ইউজ কৰে বা এনেকুৱা বাটাৰ পেপাৰো আছে সেনেকুৱাও ইউজ কৰিব পাৰে যিকোনো পেপাৰ ইউজ কৰিব পাৰে নহ'লে আপোনালোকে প্লেট দি পিনেও ঢাকি দিব পাৰে মই ফয়েল পেপাৰ ইউজ কৰিছোঁ ফয়েল পেপাৰ আপোনালোকৰ মই আনিছোঁ বিশালৰ পৰা মাৰ্কেটত এভেইলেবল আছে বিশালতো পুৰা এভেইলেবল আছে আৰু কমটি প্ৰাইচ হয় তো আপোনালোকে লৈ আহিব পাৰে তো এঘণ্টা হৈ গ'ল এঘণ্টাৰ পিছত মই এতিয়া চিকেনখিনি কেনেকুৱা আছে চাম ভালকৈ মেৰিনেট হৈ গৈছে তো মই কেৰাহীত তেল দিম ডাঙৰ চামুচে 4 চামুচ দিম এইখিনি তেলত মই ফ্ৰাইও কৰিম আৰু বাকী যোনখিনি সেকেন্ড প্ৰসেস আছে সেইখিনিও মই ইয়াতে এইখিনি তেলতে কৰিম তো হেতু কাৰণে মই তেল অলপ বেছিকৈ লৈ লৈছোঁ তো মোৰ তেল অলমোষ্ট পকিলে ইয়াতে মই চিকেন পিচ কিটা দি দিম হাফ ফ্ৰাই কৰিম ডিপ ফ্ৰাই নকৰোঁ হাফ ফ্ৰাই কৰিম ইয়াত আপোনাৰ 50% 40% মই কুক কৰিম আৰু বাকী 60% মই গ্ৰেভিখিনি কুক কৰিম তো এইদৰে ভালকৈ গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰি ল'ব তো মই ইয়াতে বলতে উলিয়াই লৈছোঁ ফ্ৰাই হৈ গ'ল তো এইখিনি তেলতে মই দিম এতিয়া ৰসুন আদা পেষ্টটো মই মিক্সিত পিছা নাই মই খুন্দনাত খুন্দিছোঁ অলপমান নিমখ দি দিব তেতিয়া মিক্সিত পিছা নিচিনা হৈ যায় তো ভালদৰে হিলাই লৈছোঁ এতিয়া ইয়াতে দিম মই অনিয়ন পেষ্টখিনি অলপ মই ফ্ৰাই কৰি ল'লোঁ ফ্ৰাই কৰি কিনে মই মিক্সি গ্ৰাইণ্ডাৰত পিচি ল'লোঁ ফ্ৰাই কৰি ল'লে টেষ্টটো বেছি ভালকৈ উভৰি আহে তো সেইটো কাৰণে মই অলপ ফ্ৰাই কৰি ল'লোঁ এয়া দেখিছেনে পিঁয়াজখিনি ভালকৈ হিলাই ল'ম ভালকৈ হিলাই ইয়াত মই কমচে কম 3 মিনিটৰ কাৰণে ঢাকন দি পিনে সিজাম যাতে যোনখিনি মই মছলা দিছোঁ সেইখিনি মছলা বুলিয়ে কয় একচুৱেলি মছলাখিনি দিছোঁ সেইখিনি ভালদৰে অলপ তেলেৰে চ' ইয়াতে মই এতিয়া এড কৰিম টমেটো পিউৰি এইটো মই টমেটোটো মই পুৰি ল'লোঁ পুৰি লৈ পিনে মই পিউৰি বনালোঁ তাৰ চ' এতিয়া মই ভালকৈ মিক্স কৰি পিনে 3 মিনিটৰ কাৰণে ঢাকন দি সিজাম এইদৰে হিলাই পিনে মই এতিয়া ফ্লেমটো অলপ ল' কৰি দিব ঢাকনটো দিয়াৰ আগত তো ঢাকন দি মই এতিয়া 3 মিনিট সিজাম 3 মিনিট হৈ গ'ল তো দেখিলে বন্ধুসকল তেলটো এৰিলে তো তেলটো এৰাৰ লগে লগে মই ইয়াত এড কৰিম অলপমান চেনি আধা চামুচ যেহেতু মই চেনি প্ৰত্যেকটো মই ৰেচিপিতে ইউজ কৰোঁ আপোনালোকে দেখিছে চাগে চেনিটোৱে সিজায়ো আৰু টেষ্টটো অলপ বেছি কৰে চ' মই আধা চামুচ দিছোঁ আৰু ইয়াতে এড কৰিম মই এমুঠি পদুনা ভালদৰে মই এতিয়া হিলাই লম মছলাখিনি অলমোষ্ট সিজিলে ইয়াত মই হালধি 1 চামুচ দিম সৰু চামুচে কাশ্মীৰী লাল মিৰ্চ মই দিম ইয়াত 1 চামুচ সৰু চামুচে ইয়াত মই ধনিয়া পাউডাৰ দিম 2 চামুচ গৰম মছলা পাউডাৰ আধা চামুচ আৰু জিৰা পাউডাৰ আধা চামুচ
সো মই ভালকৈ মছলাখিনি হিলাই লওঁ ফ্লেমটো একেবাৰে ল' কৰি ল'ব কাৰণ মছলাখিনি যদি দেৰি যায় সোৱাদটো ভাল নাহিব সো মই ল' ফ্লেমত অলপ দেৰি সিজাম 2 মিনিটমান এনেকৈ সিজাব ইয়াতে নিমখ এড কৰিছোঁ মই যিহেতু নিমখ মই ফ্ৰাই কৰোঁতে দিয়া আছিলে তো সোৱাদ অনুসৰি দিছোঁ মই আপোনালোকে চাই চিতি দিব যাতে মানে নিমখটো বেছি হৈ নাযায় তো ভালদৰে মই সিজাই ল'ম 1 মিনিটমান সো সিজিলে অলমোষ্ট আমাৰ মছলাখিনি ভালকৈ সিজি গ'ল তো ইয়াতে মই পানী এড কৰিম পানী মই আধা কাপ লৈছোঁ মই গ্লাছত লৈছোঁ আধা কাপেই হ'ব আধা কাপ লৈছোঁ আধা কাপ এড কৰি দিছোঁ ফ্লেমটো মিডিয়াম কৰি দিব এতিয়া মিডিয়াম কৰি পিনে বাবলছ উঠিব দিব যদি গ্ৰেভিখিনি বাবলছ উঠিলে তেতিয়া লেগ পিচকেইটা দি দিব পাৰিব এতিয়া অলপ অলপ বাবলছ উঠিছে দেখিছেনে বাবলছ উঠিছে এক মিনিটমান মই ইয়াতে সিজাম সিজাই পিনে মাংসৰ কিপিচ ইয়াত দি দিম আৰু ভালদৰে হিলাই ল'ম মই ইয়াত কৰ্ণফ্লাৱাৰ দিয়া নাই কাৰণ কৰ্ণফ্লাৱাৰটো একচুৱেলি সৰু বেবীৰ কাৰণে ভালো নহয় আৰু ডাঙৰ মানুহক খোৱা ইমানটা ভাল নহয় যিহেতু কৰ্ণফ্লাৱাৰে অকল মাংসটো ফুলাইহে দিয়ে কিছুমান ৰেচিপিত ভাল লাগে কৰ্ণফ্লাৱাৰ দিলে কিন্তু মই যোনটো বনাইছোঁ এইটো ৰেচিপিত ভাল নালাগে চ' মই কৰ্ণফ্লাৱাৰ দিয়া নাই যদি আপোনালোকে কৰ্ণফ্লাৱাৰ দিম বুলি ভাবিছে তেনেহ'লে চিকেনটো যেতিয়া মেৰিনেট কৰিছিলোঁ তেতিয়া কৰ্ণফ্লাৱাৰ দি দিব অলপ আৰু এতিয়াও দিব পাৰে আপোনালোকে চ' মই ঢাকন দি 10 মিনিট সিজিবলৈ দিম এয়া দেখিছেনে অলমোষ্ট আপোনাৰ চিকেনটো কুক হৈ গৈছে মছলাখিনিও কুক হৈ গৈছে কিন্তু মছলাখিনি অকণমান ঠিক হ'ব লাগিব তো মছলাখিনি অলপ গ্ৰেভি টাইপৰ হ'বলৈ কাৰণে মই আৰু অলপ দেৰি 3 মিনিটমান সিজাম ঢাকন দি সো এয়া দেখিলে তেলো এৰিলে মছলাও অলপ ঠিক টাইপৰ হৈ গ'ল গ্ৰেভিটো তো এয়া মোৰ চিকেন গ্ৰেভি লেগ গ্ৰেভি ইয়াতে মিঠি কচুৰি মিঠি অলপ দি দিছোঁ যাতে সোৱাদটো উভৰি আহে আপোনালোকে যদি ধনিয়া আছে তেনেহ'লে ধনিয়া পাত দি দিব যদি কচুৰি মিঠি এভেইলেবল নাই তেনেহ'লে ধনিয়া পাত দি দিব যিহেতু মোৰ ধনিয়া পাত নাই তো সেইটো কাৰণে মই কচুৰি মিঠি দি দিলোঁ তো এয়া চিকেন লেগ পিচ গ্ৰেভি বহুত ইজি হয় এইবোৰ শিল আপুনি নৰ্মেলি আপোনাৰ ৰাস্তা যোনবোৰ থাকে সেইবোৰ শিল হয় মই এইবোৰ কিনা নাই আৰু যিহেতু এইবোৰতো আপোনাৰ বহুত কমেই লয় আপোনাৰ 10 টকা পিচ আপোনাৰ 5টা থাকে এনেকুৱা যোনটো ঘাঁহ হয় বন হয় আৰু এইখিনি জাষ্ট মই এটা বন পায় যোনটো বন নৰ্মেলি য'তে ত'তে হয় এইটোত ৰং দি পিনে মই গুড়ি কৰি ল'লোঁ গুড়ি কৰি পিনে এনেকুৱা হৈ যায় চ' ইয়াত মই হট গাম দিছোঁ আৰু বাকী যোনখিনি নৰ্মেল আৰু আছে কিন্তু দেখিছে এইটো 10 টকা পিচ লয় তো বেছি মানে বস্তু নালাগে ঘৰত যোনখিনি পেলনীয়া বস্তু এইবোৰতো পেলনীয়াই হয় চ' পেলনীয়া বস্তুৰ পৰাই এনেকৈ বনাইছোঁ এনেকুৱা মই বিক্ৰীও কৰিলোঁ আপোনালোকক যদি কাৰোবাক লাগে জনাব আৰু দুটামান মই ষ্টেণ্ড বনাইছিলোঁ সেই ষ্টেণ্ডকেইটাও মই দেখাম তো বলক ষ্টেণ্ডকেইটা মই আপোনালোকক শ্ব' কৰিছোঁ এয়া এটা ষ্টেণ্ড বনালোঁ আৰু এটা ষ্টেণ্ড আপোনাৰ আছে কিন্তু সেইটো কালাৰ দি থৈছোঁ কাৰণে মই দেখুৱাব পৰা নাই চ' ইয়াত একো এনেকুৱা নাই ইয়াত নাৰিকলৰ ৰছী আছে যোনটো ঘৰত
মানুহে নৰ্মেলি ইউজ কৰেই আৰু এইবোৰ হৈছে যোনবোৰ মই এতিয়া দিৱাই দেখালোঁ যে মই শিলগুটিকেইটা এইবোৰ ৰাস্তাত পৰি থকা শিলগুটি হয়, দলিয়না হয়। তো এনেকৈ এইবোৰ কিবা কিবি ষ্টেণ্ড মানে ধৰক আপোনাৰ কেঁচি চেচি কিবা কামত লগা সঁজুলিবোৰ ইয়াত থ'বলৈ কাৰণে। চ' এয়া এইটো হৈছে প্লাষ্টিকৰ এটা ডিব্বা হয়। এইটো আপোনাৰ কিহৰ আছিলে, গ্লুক'জৰ আছিলে গ্লুক'জৰ হয়। মই কালাৰ দি পিনে এনেকুৱা কৰি দিলোঁ। চ' কেনেকুৱা লাগিলে জনাব আৰু ভাল লাগিলে আপোনালোকেও ট্ৰাই কৰিব। হেল্ল' গাইজ, আজি এই ভিডিঅ'টো মই সামৰণি মাৰোঁ। আৰু আজি ৱাইফ দিনটো কাম কৰি বহুত ভাগৰি গৈছে। তো ৱাইফ এতিয়া বৰ্তমান বাথৰুম গৈছে। তো প্লিজ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব, আৰু যদি ভাল পাইছে তেন্তে কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।